হেল্ল' এভৰিৱান, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আহিছোঁ আমাৰ মংগলদৈত অনুষ্ঠিত হোৱা গ্ৰন্থমেলা চাবলৈ। আজিৰ পৰা আৰম্ভ হৈছে গ্ৰন্থমেলা। ব্যস্ততাপূৰ্ণ দিনৰ মাজতো মানুহে যে আজিও কিতাপ পঢ়ে, কিতাপ কিনিবলৈ ভিৰ কৰিছে, সেইবোৰ দেখি মনটো খুব ভাল লাগিছে। মই আপোনালোকক কি কি কিতাপ আছে তাকে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই যে কিতাপবোৰ দেখিছোঁ, দেখি এনেকুৱা লাগিছে যেন সকলো কিতাপ একেবাৰতে কিনি দিম। মোৰে এনেকুৱা হয় নে আপোনালোকৰ হয় বাৰু? কি কিনিম কি নিকিনিম কনফিউজ হৈ এফালৰ পৰা চাই গৈ আছোঁ। ৰ'ব, গ্ৰন্থমেলাত অকল কিতাপেই নাই। এয়া দেখোন ফটোগ্ৰাফী এক্সিবিশ্যনৰ দৰে ফটো ফ্ৰেমবোৰ সজাই থৈ দিছে। খুব ধুনীয়াকৈ কোনেবা উঠাইছে নাজানো, ভাল লাগিছে কিন্তু দেখি। এয়া বৰ্ণালী পাঠক, অনুৰাধা শৰ্মা পূজাৰী বাইদেউ, ডক্টৰ লীলা গগৈ, তেওঁলোকৰ বহুত বিভিন্ন ধৰণৰ কিতাপৰ কালেকশ্যন আছে। দেখুৱাইছোঁহে দেই, কিনা নাই। বহুত ভাবি চিন্তি শেষত ভাবিলোঁ কৌশিক নন্দন বৰুৱাৰ নতুন কিতাপ এখন উলিয়াইছে সৰাফুল, সেইখনকে লৈ লওঁ। তেখেতকো উৎসাহিত কৰোঁ অকণমান কিতাপখন পঢ়ি। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। আজিলৈ বাই বাই।